নমস্কাৰ লাইফষ্টাইল চাইজ এণ্ড চাহিনালৈ স্বাগতম আজিৰ ৰেচিপি স্পেচিয়েল ব্ৰিঞ্জল মছলা ফ্লেভাৰ্ড উইথ কাৰ্ড মানে বেঙেনাৰ সৈতে দৌৰ এটা সুন্দৰ ৰেচিপি বনাম নৰ্মেলি আমি বেঙেনা ফ্ৰাই কৰি খাওঁ নহলে পিটিকা কৰি খাওঁ কিন্তু মই আজি ৰেচিপিটো অকমান বেলেগ ধৰণে লৈ আহিছো গতিকে বলক চাও ৰেচিপিটো কেনে ধৰণে বনালো প্ৰথমতে মই তিনিটা ডাঙৰ বেঙেনা লৈ হালধি নিমখেৰে খানি সিম্পলি ফ্ৰাই কৰি লৈছো বেঙেনাখিনি ফ্ৰাই কৰাৰ পিছত মই সেপাৰেটলি বাসন এখনত ঠাণ্ডা হ'বৰ বাবে ৰাখি দিলো তিনিটা ডাঙৰ আকাৰৰ পিয়াজ মই মিহি মিহিকৈ কাটি ললো আৰু লগতে আদা এটুকুৰা আৰু 9-10 কো নহৰু ললো দুটা মজলীয়া আকাৰৰ বিলাহীও ৰাফলি স্লাইস কৰিলো আদা নহৰু আৰু পিয়াজখিনি একেলগে গ্ৰাইণ্ড কৰিলো আৰু বিলাহীখিনি সেপাৰেটলি গ্ৰাইণ্ড কৰিলো 150 গ্ৰাম দৈ মই ফেটি লৈছো মছলাৰ বাবে কুটা গৰম মছলাৰ গুড়ি দুখিলা তেজপাত দুটা জলকীয়া জিৰা পাউডাৰ কাশ্মীৰী মিৰ্চ মছলা আৰু প্ৰয়োজন অনুসাৰে হালধি নিমখ লৈছো এতিয়া কেৰাহী এটাত অলপ তেল দি তাত তেজপাত দুখিলা আৰু গুটা গৰম মছলাখিনি মিহলাই দিলো আৰু দুটা নকটাকৈ কেঁচা জলকীয়া দিলো জলকীয়া দিওঁতে অলপ সাৱধান হ'ব কাৰণ কেতিয়াবা জলকীয়া ফুটি যায় গ্ৰাইণ্ড কৰি থোৱা পিয়াজ আদা নহৰু পেষ্টখিনি মিহলাই দিলো লো ফ্লেমত 6-7 মিনিট ভালদৰে এইখিনি ভাজি ল'ব কাশ্মীৰী জলকীয়াৰ গুড়িখিনি মিহলালো মই এচামুচ কাশ্মীৰী জলকীয়া গুড়ি ব্যৱহাৰ কৰিছো প্ৰয়োজন অনুসাৰে হালধি মিহলাই দিব এচামুচ জিৰা গুড়ি মিহলাই দিলো পুনৰ ভালদৰে লৰাই ল'ব বেঙেনা ফ্ৰাই কৰোতে যেহেতু নিমখ দিছিলো মই জাস্ট মছলাখিনিৰ কাৰণে প্ৰয়োজনীয় নিমখখিনি স্প্ৰিংকল কৰি দিলো নিমখখিনি ভালদৰে মিহলোৱাৰ পিছত আপুনি বিলাহীখিনি এড কৰি দিব লো ফ্লেমত ভালদৰে অলপ ভাজি ল'ব আৰু অলপ পানী মিহলাই ল'ব 5 মিনিট মান সময়ৰ বাবে মই ঢাকনেৰে ঢাকি দিম যাতে বিলাহীখিনি ভালদৰে সিজি যায় তাৰ পিছতে আপুনি ফেটি ৰখা দৈখিনি মিহলাই দিব দৈখিনি মিহলাতে খুব সাৱধান হ'ব লাগে যাতে দৈখিনি ফাটি নাযায় তাৰ বাবে আপুনি ধ্যান ৰাখিব যাতে জুইটো লো ফ্লেমত থাকে আৰু আপুনি কন্টিনিউয়াছলি ইয়াক লৰাই থাকে যেতিয়ালৈকে দৈখিনি ভালদৰে মিহলি হৈ নাযায় প্ৰায় আধা কাপতকৈ বেছি পানী মিহলাই ল'ব এতিয়া 1 চামুচ গৰম মছলা মিহলাই দিলো মছলাৰ গ্ৰেভিটো ৰেডি হৈ গৈছে মই এতিয়া বেঙেনাখিনি ইয়াত মিহলাই দিছো বেঙেনাখিনি খুব স্মুথলি লৰাব যাতে বেঙেনাখিনি ভাঙি নাযায় আটাইখিনি বেঙেনা মছলাত ভালদৰে মিহলি হোৱাৰ পিছত মই এতিয়া ঢাকনি এখনেৰে পুনৰ ঢাকি দিম কিছু সময়ৰ বাবে দৈৰ সৈতে বনোৱা স্পেচিয়েল বেঙেনা মছলা ৰেডি হৈ গৈছে আপুনি চাব পাৰে ইমান ধুনীয়া টেক্সচাৰ এটা আহিছে দেখিলেই খাও খাও লাগে মই জাস্ট অকমান মানিমুনি পাত দি ইয়াক ডেকোৰেট কৰিছো এই ৰেচিপিটোত দৈৰ ফ্লেভাৰ ইমানে ধুনীয়াকৈ আহে যে খাবলৈ খুবেই ভাল লাগে ৰেচিপিটো স্পেচিয়েলি মই ভেজিটেৰিয়ান সকলৰ কাৰণে লৈ আহিছো এবাৰ ঘৰত বনাই খাওক আৰু নিজৰ আপোনজনকো বনাই খুৱাওক বেঙেনাৰ এই স্পেচিয়েল ৰেচিপিটো কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ